নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি কি বনাম জানেনে? এয়া চিকেন মাংস। এয়া হৈছে কঁঠালৰ মুচি। এয়া চাওকচোন, এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইফালে আলু এটা লৈছোঁ ডাঙৰ চাইজৰ। মই মোৰ নিজৰ ষ্টাইলত এনেকৈ লৈছোঁ। আৰু এইফালে সৰহকৈ পিঁয়াজ লৈছোঁ। আৰু এইবিধ বনালে একেবাৰে মাংসৰ নিচিনা বনাওঁ, আৰু সেয়ে পিঁয়াজটো অকণমান বেছিকৈ দিওঁ। এইফালে আদা নহৰু ৰুকি লৈছোঁ, শুকান জলকীয়া তেজপাত। আৰু এইফালে মই কেৰাহীখন উঠাই দিছোঁ, লোহাৰ কেৰাহীখন। প্ৰথমতে ইয়াতে মই আলুখিনি ফ্ৰাই কৰিম। মই সদায় কঁঠালৰ মুচি বনালে এনেকৈ বনাওঁ, একেবাৰে মাংস ৰন্ধাৰ নিচিনা বনাওঁ। এতিয়া মই মিঠাতেল ইয়াতে দি দিম। আৰু এইফালে তেল গৰম হৈ গৈছে, এতিয়া মই আলুখিনি দি দিছোঁ। আলুখিনি একেবাৰে ৰঙা হ'লেকে এনেকৈ ভাজি ল'ম, চেম মাংস বনোৱাৰ নিচিনা। আৰু এইফালে কঁঠালৰ মুচিখিনি এতিয়া মই বাউল এটা লৈছোঁ, ইয়াতে নিমখ আৰু হালধি মিক্স কৰি ল'ম। আৰু এইফালে বাতিটো এয়া কঁঠালৰ মুচিখিনি লৈছোঁ, এতিয়া ইয়াতে হালধি দি দিছোঁ আৰু নিমখ দি দিছোঁ, অকণমান গোটা জিৰাও দি দিছোঁ। আৰু ইয়াতে অকণমান মিঠাতেল দিম এতিয়া। আৰু এয়া মিঠাতেল দি দিছোঁ। আলু ভাজিখিনি হোৱালৈকে এইখিনি অকণমান সময় এনেকৈ মেৰিনেট কৰি থওঁ। যিহেতু আলুখিনি একেবাৰে ৰঙচুৱাকৈ ভাজিম, তেতিয়ালৈকে এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া এইফালে মোৰ আলুখিনি হৈ গৈছে, এতিয়া মই ইয়াতে আঞ্জাখিনি বনাম। আলুখিনি কাঢ়ি থ'লোঁ, আৰু এতিয়া মই শুকান জলকীয়া দি দিছোঁ। কেঁচা জলকীয়া এতিয়া মিডিয়ামত থৈ দিছোঁ। জলকীয়া দুটা অকণমান এনেকৈ ভাজি ল'ম। এয়া হৈ গৈছে, অকণমান চেনি দিছোঁ। আৰু এতিয়া ইয়াতে পিঁয়াজখিনি দি দিম। তাৰ আগত এয়া পাঁচফোৰণ দি দিছোঁ, অকণমান দিছোঁ, বেছি দিয়া নাই। আৰু এতিয়া পিঁয়াজখিনি দি দিম ইয়াতে। আৰু এইফালে পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, এতিয়া ইয়াতে মই এয়া ৰেডি কৰি থোৱা কঁঠালৰ মুচিখিনি দি দিম। আৰু অকণমান গোটা জিৰা দি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিছোঁ, সেইখিনি দি দিছোঁ। এনেকৈ যদি মই টিপছত বনাই নহয়, যিসকলে বেয়া পায় বা এতিয়ালৈকে খাই পোৱা নাই, এবাৰ খোৱাৰ পিছত ইয়াৰ জুতিটো আৰু কেতিয়াও পাহৰিব নোৱাৰে। মাংস খাই বেয়া পাব, সৰুৰ পৰা ডাঙৰলৈকে, ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে খাই ভাল পাব। এনেকৈ মোৰ জুতিত বনালে সকলোৱে বনায় নহয় জানো, সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। কিন্তু এনেকৈ মাংসৰ বনোৱাৰ নিচিনা টিপছত বনাই যদি বহুত টেষ্টি খাবলৈ, আৰু লগত একো নহ'লেও খাব পাৰি। দেখাচোন কিমান ধুনীয়া হৈছে। এনেকৈ নিমখ আৰু হালধি মিক্স কৰি লোৱাৰ কাৰণে অকণমান তেল দিছিলোঁ, খুব ধুনীয়া এটা গোন্ধ আহিছে। এনেকৈ মই প্ৰায় 5 মিনিটমান সময় ভাজি ল'ম। আৰু এটা সেইখিনি মই ভাজা হৈ গৈছে, এতিয়া ইয়াতে আদা নহৰুখিনি দি দিম। ইয়াৰো প্ৰায় 2 মিনিটমান সময় ভাজি মই ইয়াতে পানী অকণমান দি মই কুকাৰত দি দিম। তেতিয়া মানে কি হয়, একেবাৰে কোমল হয় আৰু খাই বহুতেই ভাল লাগে। বুঢ়া মানুহবিলাকক তেনেকৈ বনালে খাই ভাল পায়। আপোনালোকে যদি নাই বনায়, তেতিয়াহ'লে মই টিপছত এবাৰ বনাই খাই চাবচোন, আৰু কেনেকুৱা পায় কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে মই আজিৰ কঁঠালৰ মুচিৰ ৰেচিপিটো চাই যদি ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে সকলোৱে চাব পাৰে। আৰু যদিহে আপোনালোকে ইউটিউব চেনেলত নতুনকৈ আহিছে, মোৰ ভিডিঅ'টো চাইছে, এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাবৰ ভিডিঅ'টো লৈ চাব পাৰিব। আৰু যদিহে ফেচবুকত চাইছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব, তেতিয়াও মই নতুন ভিডিঅ' আপলোড কৰিলে লগালগ চাব পাৰিব। আৰু এতিয়া ইয়াতে অকণমান পানী দিম, নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে। আৰু এতিয়া ইয়াতে অকণমান পানী দি দিছোঁ, বেছি দিয়া নাই। এইখিনি পানীখিনি নোহোৱা হোৱাৰ পিছত মই কুকাৰত দি দিম আৰু অকণমান দি দিম। এইখিনি চাওক, এইখিনি হৈ গৈছে। এতিয়া আলুখিনি ইয়াতে এড কৰি দিছোঁ, আৰু এতিয়া অকণমান পানী দি কুকাৰত দি দিম, 4টা চিটি দি দিম।
একেবাৰে চফ্ট হয় তেতিয়া খাবলৈ এইটো প্ৰচেছত বনাব এইখিনি পানী দিছোঁ এতিয়ালৈকে অকল জিৰা পাউডাৰ দি দিছোঁ বেলেগ মছলা দিয়া নাই আৰু কেঁচা জলকীয়া দিয়া নাই যিহেতু শুকান জলকীয়া দুটা দি দিছোঁ আৰু কুকাৰত দিলে সেইখিনি গলি যাব জলকীয়া হৈ যাব জলকীয়াটো নিজৰ মতে দিব আৰু এতিয়া মই কুকাৰটো ৰেডি কৰি দিছোঁ এতিয়া ট্ৰেন্সফাৰ কৰিম ইয়াতে আৰু এছা ট্ৰেন্সফাৰ কৰিলোঁ আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে এতিয়া ইয়াতে লিডখন লগাই দিম আৰু এনেকৈ বনালে সোনকালেও হয় আলহী বহাই থৈ পটাপট বনাই দিব পাৰি এনেকৈ আৰু এইফালে মই 4টা চিটি দিছোঁ আৰু এয়া চাওকচোন এতিয়া ইয়াতে মই আকৌ ট্ৰেন্সফাৰ কৰি ল'ম অকণমান আৰু ভাজি ল'ম কুকাৰটোৰ পৰা ট্ৰেন্সফাৰ কৰি ল'লোঁ আৰু 2 মিনিটমান সময় এনেকৈ ভাজি থাকিলোঁ খুব ধুনীয়া এটা গোন্ধ আহিছে মই পানী দি দিছোঁ বহুত বেছি দিয়া নাই আমাৰ সদস্য অনুযায়ী পানীটো এড কৰিছোঁ খুব ধুনীয়া এটা গোন্ধ আহিছে চাওক ভকভককৈ উতলিছে গোটেই কিটচেনটো একেবাৰে আমলমলাই গৈছে ইয়াত নৰসিংহৰ পাত দি দিছোঁ আৰু গৰম মছলা দি দিছোঁ আপোনালোকে বেয়া পালে নৰসিংহৰ পাতটো স্কিপ কৰিব ধনিয়াও দিব পাৰে কেঁচা ধনিয়াটো আজি মোৰ ওচৰত নাই কাৰণে দি দিছোঁ এয়া চাওক লাহে লাহে হ'ব ধৰিছে আৰু এনেকুৱা এখন আঞ্জা থাকিলে লগত আৰু একো নহ'লে হৈ যায় বহুত ধুনীয়া হৈছে আৰু একেবাৰে টেষ্টি হয় এনেকৈ বনালে সোনকালেও হয় খাব বহুতেই ধুনীয়া হৈছে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিলোঁ এয়া এতিয়া খোৱাৰ কাৰণে ৰেডি